ডাইৰেক্টৰ আহি গ'ল মানে ডাইৰেক্টৰ খোৱা বোৱা কৰি মানে মজাকে আহি গ'ল মানে বেলেগ জেগাত খাইছে মানে আমাৰ লগত খোৱা নাই আহি গ'ল মানে খাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ আজি আমি গৈ আছোঁ ধেমাজি মানে মোৰ লগৰ এজন ধেমাজিতে এডমিশ্যন কৰিছে ইয়াৰ কাৰণে মানে ইয়াৰ কিবা এটা অফিচিয়েলি কাম আছে ইয়াৰ কাৰণে মোক মাতিলে মই ভাবিলোঁ তই গৈ আছোঁ লগতে ভিডিঅ' এটা বনাই দিওঁ আৰু ভিডিঅ'টো আজিতো বহুত জমিব আগলৈ চাই থাকিব গাইজ 2-3 দিনৰ পৰা মানে বেমাৰ হৈ আছে একদম মানে মাতটো ভালকৈ নোলাবও পাৰে তো আজিৰ ভিডিঅ'টো মানে ইমান বেয়া নাপাব আৰু মাতটো নোলাবও পাৰে ভালকৈ আৰু আপোনালোকক আজি যিমান পাৰোঁ আমি চোৱাম ভালকৈ মই নোচোৱা মানে আজি ডাইৰেক্টৰক ভালকৈ চোৱাব দিম ভালকৈ কেমেৰা ধৰিব দিম ডাইৰেক্টৰক জাকাচ তো গাইজ আৰু লগৰজন এইটোৱে হৈছে ইয়াৰে অফিচিয়েলি কাম আছে কিবা এই মানে ধেমাজিত এডমিশ্যন লৈছে আৰু আমাৰ লগত যাব ডাইৰেক্টৰ কিবা এটা কৈ দে আমি তিনিজনে গৈ আছোঁ আজি লগৰজন এইটোৱে হৈছে ভিডিঅ'টো ওলাই থাকে ইয়াৰে কিবা এটা কাম আছে ইয়াৰ কাৰণে আমি তিনিজন এতিয়া যাম মজাকৈ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ গাইজ এতিয়া আমি গাড়ীত বহিলোঁ আৰু আজি মানে মোৰ বাছনিখন লৈ আনা নাই ইয়াৰ কাৰণে অলপ মনটো বেয়াও লাগি আছে তো ভালকৈ চোৱাব নোৱাৰিমও পাৰে আপোনালোকক তো যিমান পাৰোঁ চোৱাম চেষ্টা কৰিম গাইজ আমি এতিয়া অলপ ইয়াতে বহুত দূৰ অহাৰ পাছত ৰেষ্ট কৰিছোঁ মানে ৰেষ্ট মানে অলপ পানী চানী খাম আৰু এতিয়া ইয়াতে দোকান এটামান আছে ওচৰতে গাড়ীটো ইয়াতে ৰখালে পিছে এতিয়া পানীটো লৈ দোকানত যায় আৰু গাইজ পিছফালে চাওক পাহাৰ মানে ইমান ধুনীয়া ভিউ একদম মানে বহুত ধুনীয়া জেগা মানে চাওক চবফালে আৰু আমাৰ আহা গাড়ীখন এতিয়া হৈছে এটা উইংগাৰত আহিছোঁ আমি তুছে মানে উইংগাৰতে লৈ আহিছে মই বাছত আহিব মন গৈ আছিলে কিন্তু উইংগাৰত যাম তাৰ কাৰণে উইংগাৰতে আহিছোঁ মানে তো এতিয়া বলক তো গাইজ আমি ফাইনেলি এতিয়া চিলাপথাৰ আহি পাই গ'লোঁ আৰু মানে আমি চিলাপথাৰত গাড়ীৰ পৰা নানামো আৰু কাৰণ বহুত ৰ'দ দি আছে সেইকাৰণে আমি নানামো আৰু গাইজ আমি এতিয়া জাষ্ট ধেমাজি আহি পাইছোঁ আৰু আমি এতিয়া ফাৰ্ষ্টতে লগৰজনে কামটো কৰি ল'ব ইয়াতে আমি ফাৰ্ষ্টত যাব লাগিব ইয়াৰ পিছত আপোনালোকক আৰু ভালকৈ চোৱাম জেগাটো যিমান পাৰোঁ চোৱাম তো ব'লক ব'ল এতিয়া আমি ফাৰ্ষ্টতে তো গাইজ লগৰজনৰ কামটো হৈ গ'ল ফাইনেলি আৰু লগৰজনৰ কলেজত মানে ভিডিঅ'গ্ৰাফী এলাও নাই ইয়াৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া আমি আহিছোঁ মানে ধেমাজি টাউনত এখনে হৈছে আপোনালোকক ভালকৈ চোৱাবলৈ আহিছোঁ এখনে হৈছে ধেমাজি টাউন আৰু আমি এতিয়া আছোঁ চাৰ্কেছ হাউচৰ ফ্ৰণ্টত আছোঁ তো পিছফালে আছে চাৰ্কেছ হাউচ এইখনে হৈছে ধেমাজি টাউনখন আৰু ইমান গৰম হৈছে মানে আমি বেছি এতিয়া নুফুৰোঁ আৰু যোৱা জুই নকৰোঁ আৰু বহুত গৰম লাগিছে আৰু ধেমাজিখন এটা ডিষ্ট্ৰিক্ট হয় আৰু আপোনালোকে এটা কথা নাজানিব পাৰে আমাৰ দুনাই চাব ডিভিজনখন ধেমাজি ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে পৰে তো গাইজ আমি এতিয়া গৈ আছোঁ লাঞ্চ কৰিবলৈ মানে হোটেল বিচাৰি আছোঁ ভাল হোটেল এটা পোৱা নাই মানে সেইকাৰণে ভাল হোটেল এটা বিচাৰি আছোঁ একদম মজাকৈ খাই মেলি কিনি আৰু টাইমো বহুত হৈ গ'ল আৰু 2টামান বাজিলে এতিয়া ভাতটো খাই কিনি এতিয়া বঢ়িয়াকৈ আমি ওলাই যামগৈ আৰু লগৰটো আৰু মই আৰু ডাইৰেক্টৰ মানে এতিয়া আমাৰ মাজত নাই মানে ডাইৰেক্টৰ অলপ বেলেগ কাম এটাত গৈছে তো গাইজ আমি ফাইনেলি হোটেল এখন পাই গ'লোঁ হোটেলটো এখনে হৈছে হোটেল মাতৃ ইয়াৰ নাম হয় এতিয়া আমি গৈ আছোঁ মজা মানে ইয়াত এতিয়া চাম কোৱা আগত হয় আজিতো একদম 2-3 থালি খাই দিম আৰু লগৰজন মানে বহুত ভোক লাগি আছিল এই বম খাম বুলি কৈছে আমি এতিয়া সোমাই গৈ আছোঁ অলপ সোমাব লাগে তো গাইজ আমাৰ ভাত আহি পাই গ'ল এফালে চাওক ভাত এইটো হ'ল পাপৰ আৰু দালি ভাজি এইটো মাংস এতিয়া একদম মজাকৈ খাম মানে একদম চাওক লগৰটো একদম খোৱা ষ্টাৰ্ট কৰিছে আৰু আৰম্ভ কৰিছে মানে একদম খাই দিছে আৰু এতিয়া খাম বঢ়িয়াকৈ গাইজ আমি একদম মজাকৈ এতিয়া খাই ল'লোঁ মানে বঢ়িয়া একদম মজা খানা দিছিলে একদম বঢ়িয়াকৈ খালোঁ মানে আমি একদম খাই লৈ ভাল লাগে খালিনে একদম এতিয়া খুব আৰু মানে গাড়ীত মানে একদম মজাকৈ খাই ল'লোঁ খোৱা বোৱাটো এতিয়া হৈ গ'ল এতিয়া আমি অলপ গৈ আছোঁ গাইজ আৰু আমি এতিয়া ঘৰলৈ যাব ওলাই আছোঁ ডাইৰেক্টৰ আহি গ'ল মানে ডাইৰেক্টৰ খোৱা বোৱা কৰি মানে মজাকৈ আহি গ'ল মানে বেলেগ জেগাত খাইছে মানে আমাৰ লগত খোৱা নাই আহি গ'ল মানে খাই সি বোলে একদম 7 ষ্টাৰত খোৱা কৰিলে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই আছোঁ তো চাই থাকিব তো গাইজ আমি আহি পাই গ'লোঁ আৰু এতিয়া সন্ধিয়া হৈ গ'ল টাইম 6:30 মান হৈ গ'ল আৰু এতিয়া ডাইৰেক্টৰৰ ঘৰটো অলপ দূৰ আছে ইয়াক অলপ এৰি দিব লাগিব ঘৰলৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে ৰাখিম আৰু বুলি ভাবিছোঁ অন্য এটা নতুন ভিডিঅ' লগ পাম আপোনালোকক
লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ৰাইট চাইডৰ বেল আইকনখন বজাই সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব চেনেলটো আৰু সাবস্ক্ৰাইব কৰি দিব নতুনকৈ ভিডিঅ'টো চালে মানে আৰু আজিৰ ভিডিঅ'টো ইমানতে বাই বাই